বিপদত পৰিব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শামকানু মহন্ত। শামকানু মহন্তৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে ভয়ংকৰ তথ্য। শামকানু মহন্তৰ বেনামী সম্পত্তিৰো তথ্য লাভ কৰিছে SITয়ে। শামকানু মহন্তৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু কৰিছে CIDয়ে। আপুনি যদি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লগতে কমেণ্টত লিখক জাষ্টিছ ফৰ জুবিন দা। SITৰ অভিযানত শামকানু মহন্তৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে ভয়ংকৰ বিত্তীয় খেলিমেলিৰ তথ্য। জব্দ কৰা হৈছে চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানীৰ নামত প্ৰায় 30টাকৈ চিলমোহৰ। শামকানুৰ বিৰুদ্ধে ইতিমধ্যে CIDয়ে নতুনকৈ গোচৰ ৰুজু কৰিছে। বহু বেনামী সম্পত্তিৰো তথ্য লাভ কৰিছে CIDয়ে। শামকানু মহন্তৰ গীতানগৰ স্থিত বাসগৃহৰ পৰা জব্দ কৰা হৈছে চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানীৰ নামত প্ৰায় 30টাকৈ চিলমোহৰ। অৰ্থাৎ চৰকাৰী চিলমোহৰ ঘৰত ৰাখিছিল ধুৰন্ধৰ শামকানু মহন্তই। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰৰ অন্যতম অভিযুক্ত আছিল শামকানু মহন্ত। ইতিমধ্যে শামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যত দাখিল কৰা হৈছে প্ৰায় 60খন এজাহাৰ। শামকানু মহন্তই এখন ফাৰ্মৰ নামত ব্যৱহাৰ কৰিছিল একাধিক পান কাৰ্ড। 10 MMSৰ নামত উদ্ধাৰ কৰা হৈছে 2খনকৈ পান কাৰ্ড। বহু বেনামী সম্পত্তিৰো তথ্য লাভ কৰিছে SITয়ে। শামকানু মহন্তৰ গীতানগৰ স্থিত বাসগৃহৰ পৰা জব্দ কৰা হৈছে চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানীৰ নামত প্ৰায় 30টাকৈ চিলমোহৰ। অৰ্থাৎ চৰকাৰী চিলমোহৰ ঘৰত ৰাখিছিল ধুৰন্ধৰ শামকানু মহন্তই। ভয়ংকৰ বিত্তীয় অনিয়ম, বিত্তীয় জালিয়াতি আৰু প্ৰবঞ্চনাৰে তথ্য লাভ কৰিছে SITয়ে। অৰ্থনৈতিকভাৱে বিত্তীয় সুবিধা লাভ কৰা বহু তথ্য উদ্ধাৰ কৰা হৈছে শামকানু মহন্তৰ বাসগৃহত। CIDৰ SSP আসিফ মহম্মদে দাখিল কৰিছে শামকানুৰ বিৰুদ্ধে FIR। শামকানুৰ এই অৰ্থনৈতিক বিসংগতিৰ বিৰুদ্ধে হ'ব তদন্ত কৰিব SAP মৰমী দাসে। এতিয়া প্ৰশ্ন হৈছে কেঁচু খান্দোতে ওলাব নেকি সাপ?